Welcome to my YouTube channel SMS Tutorial. আজি এইটো ভিডিঅ'ত দেখাম যে পঞ্চায়তৰ কিমান কেইটা পোষ্ট আহিছে এইটো কোনটো ৱেবছাইটত আপুনি চাব পাৰিব। আপুনি ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব, ওপেন কৰি কিনে ইয়াত সাৰ্চ কৰিব www.assamtech.info.in/পঞ্চায়ত বুলি লিখি দিব, অটোমেটিক্যালি আহি যাব। তাৰপিছত সাৰ্চ কৰিব। মই এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেসক্ৰিপচনত দি দিম, আপুনি তাৰ পৰা ডাইৰেক্ট ভিজিট কৰিব পাৰিব। মোৰ ভিডিঅ'টো যদি ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ৰিকুৱাৰমেণ্ট 2018-945 পোষ্ট ওলাইছে। এইটো তলত চাক আপুনি কন্টিনিউ ৰিডিং বুলি এটা লিখা আছে, ইয়াত এটা ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ইয়াত কিমান কেইটা পোষ্ট আছে আৰু কি লাগিব আৰু কেনেকৈ আপুনি অনলাইন কৰিব পাৰিব তলত লিখা আছে। চাক তলত চাক কোনটো পোষ্টত কিমান কেইটা পোষ্ট আছে। এইটো এক্সটেনশন অফিচাৰ, এইটোত আছে 74 পোষ্ট। জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ, এইটোত আছে 24টা পোষ্ট আছে। ইয়াত বহুত কেইটা পোষ্ট আছে, কোনটো পোষ্টত কি আছে আপুনি ভালদৰে চাই ল'ব। তলত চাক এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ অল পোষ্ট, যিকেইটা পোষ্ট আছে সব কেইটা পোষ্টৰ একে সেম এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। ইয়াত লিখা আছে গ্ৰেজুৱেশ্যন আৰু কমাৰ্চ বুলি লিখা আছে। তো আপুনি ভালদৰে চাই ল'ব। আৰু লেংগুৱেজ কম্পালসৰি লাগিব, এছামিজ, বেংগলী, বড়ো, এই তিনিটা লেংগুৱেজ জানিব লাগিব। বহুত কেইটা লিখা আছে, ইয়াত আপুনি ইন্ট্ৰডাকশ্যন বিলাক চাই ল'ব। আকৌ তলত যাব, তলত যোৱাৰ পিছত চাব পাৰিব এপ্লাই অনলাইন। ইয়াত ক্লিক কৰিলে আপোনাৰ অনলাইন কৰিলে কি বস্তুৰ প্ৰয়োজন হ'ব আপুনি ইয়াত ক্লিক কৰিলে সব ডিটেইলছ জানিব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্লিজ ফ্ৰেণ্ডছ, আৰু পাৰিলে ভিডিঅ'টো আপুনি আপোনাৰ ফ্ৰেণ্ডৰ তাত শ্বেয়াৰ কৰি দিব। অলপ ৱেইট কৰক, পেজটো খুলি গৈছে। খুলি যোৱাৰ লগে লগে ইয়াত হেল্পলাইন নম্বৰ আছে, কিবা যদি প্ৰব্লেম হয় আপুনি কন্টেক্ট কৰিব পাৰিব। ইয়াত লিখা আছে এইটো যদি আপুনি কৰে অনলাইন কৰে গুগল ক্ৰম, মজিলা ফায়াৰফক্স, ইণ্টাৰনেট এক্সপ্লৰাৰ, এই তিনিটা ব্ৰাউজাৰৰ ভিতৰত এটা ব্ৰাউজাৰ দি আপুনি কৰিব লাগিব, অনলাইন কৰিব লাগিব। ইয়াত বহুত কেইটা নিয়ম লিখা আছে, নিয়ম কেইটা আপুনি ভালদৰে চাই ল'ব। আৰু ফটোৰ কি সাইজ লাগিব এইটো আপুনি চাই ল'ব। যি নিয়ম আছে এইটো নিয়ম মতে আপোনালোকে ফিল আপ কৰিব। তলত যাব, যোৱাৰ পিছত চাব ইয়াত ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, এইটো ফৰ্ম আপোনাৰ ফিল আপ কৰিব লাগিব। যি লিখা আছে ইয়াত আপুনি ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপুনি সাবমিট কৰি দিব। প্লিজ মোৰ ভিডিঅ'টো যদি ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। অ'কে বাই, টেক কেয়াৰ, জয় আই অসম।